কাজিয়া হৈ যায় এইটো পুৰা লাগি না লাষ্ট মে ইয়াতে টেনচন লগাই ললো টাৰ্ণিং লৈ পিনে আকৌ আপত যাব লাগিব হেল্ল' ফ্ৰেণ্ড গুড মৰ্ণিং মোৰ চেনেলত আপোনালোক পুনৰবাৰ স্বাগতম জনালোঁ তো আজি মই ব্লগ ষ্টাৰ্ট কৰিছোঁ বদ্ৰীনাথৰ 25 কিলোমিটাৰ আগফালে 25 কিলোমিটাৰ ন 25 কিলোমিটাৰ পিছফালে আছোঁ ন 25 কিলোমিটাৰৰ পিছফালে আছোঁ আমি আৰু আজি আমি গৈ বদ্ৰীনাথ পাই যাম তো আজি যদি জল্দিকৈ যদি দৰ্শন কৰিব পাৰোঁ তো আগবেলা পাই পিনে যদি 5টালৈকে যদি দৰ্শন হৈ যায় আৰু ৰাতি আমি আকৌ ওপৰলৈ গ'লাম ট্ৰেকিং 7 কিলোমিটাৰ আছিলে যে কোনটো ৱাটাৰফল কি আছিলে এইটো বসুন্ধৰা তো আজি বসুন্ধৰাৰ কাৰণে ওলাব পাৰোঁ ৰাতিকৈ কাৰণ মোৰ শ্লিপিং বেছি আছে আৰু শুকাবলৈ জেগা এনে কালি গুৰুদ্বাৰত শুকাই দিছিলোঁ তো নুশুকালেও এতিয়াও পূৰা টিকা আছে তেতিয়া ইয়াৰ পৰা আমি এতিয়া ওলাম তো আমি বিকাশ ভূঞা আৰু সৌৰভ ভূঞাৰ কাৰণে ৰখি আছোঁ ইয়াত বেলেগ এটা ৰুমত থাকিলে তেওঁলোকৰ লগৰ আছিলে যে তো তাতে আছে তো আমাক আমি কল কৰিছিলোঁ সিহঁতে ক'লে 10 মিনিট হ'ব বুলি কিনে এতিয়ালৈকে 10 মিনিট হৈ গ'ল এতিয়া ওলাই আহিব লাগে তো এতিয়া ইয়াতে ওলাই আহিব চাগে তো সিহঁতৰ কাৰণে ৰখি আছোঁ সিহঁতক লগ পাই পিনে ইয়াৰ পৰা ওলাম তো গাইজ আমি যাৰ কাৰণে ৰখি আছিলোঁ বিকাশ ভাই সৌৰভ ভাইয়া তো আগফালে গুচি গ'ল তো এইটো আমাৰ বিকাশ ভাইয়া মৰ্ণিং ভাইয়া हेलो ब्रो हाउ आर यू आई एम फाइन जय हिंद जय भारत ये देखो आनमान शान आन बान शान हमारे देश का तो गाइस हम यहाँ पर अच्छा उलाओ तो गाइस हमारे 25 किलोमीटर पूरा आकाश पूरा এতিয়া পৰা গৰম উঠি গৈছে এতিয়া সময় হৈ গ'ল পুৰা 8টা আৰু আগফালে পুৰা ট্ৰেফিক জাম হৈ আছে আৰু এইপিনে বিকাশ ভাইয়া গিয়াৰ লগা চাইকেল লৈ পিনে পুৰা গৈ আছে মজা आ रहा है मस्त बहुत अच्छे तो गाइस आज আমি তো বদ্ৰীনাথ পাই যাম তো আপোনালোকক সন্ধিয়ালৈকে বদ্ৰীনাথৰ দৰ্শন কৰাব পাৰিম তাৰপিছত আৰু কালি যাম চাগে মানাগাঁও ভাৰতৰ প্ৰথম গাঁও তো এতিয়া পুৰা ভাগৰ গৈ আছোঁ যেনে তেনে তো গাইছ আমি এতিয়া ঠাণ্ডা জেগা এটাত ৰখিছিলোঁ এটা গছৰ তলত আৰু ৰ'দটো পুৰা ওলাই গ'ল ৰ'দ এতিয়া পুৰা ভয়ংকৰ দি আছে ৰ'দ আৰু পুৰা সাপ ৰাস্তা আপোনালোকক দেখাইছোঁ কিমান ডাউনৰ পৰা আমি আহিলোঁ এতিয়া আকৌ এইপিনৰ পৰা টাৰ্ণিং লৈ পিনে আকৌ আপত যাব লাগিব তো গাইছ নন গিয়াৰ চাইকেলত কিমান কষ্ট হৈছে আপোনালোকেতো ভিডিঅ'টো চাই গম পাই গৈছে আৰু আমি দুজন ভৈয়াক লগ পাইছিলোঁ দাদা দুজনক তো বিকাশ ভাই সৌৰভ ভাই সিহঁততো গিয়াৰ লগা চাইকেল আছিলে তো গিয়াৰ লগা চাইকেলখন লৈ পিনে সিহঁতে অলপ আগবাঢ়িলে তো ইহঁতেতো 1 বজাৰ আগত ধুনীয়াকৈ 20 কিলোমিটাৰ কভাৰ কৰি পিনে ডাইৰেক্ট বদ্ৰীনাথত থাকিব আজি তো আমিতো আজি সন্ধিয়ালৈকে পাই যাম চাগে আমাৰতো বহুত দেৰি হ'ব কাৰণ এতিয়া আমি লোকেশ্যনত চালেতো পূৰা 20 কিলোমিটাৰ দেখাইছে 20 কিলোমিটাৰটো এতিয়া বহুত দূৰ হ'ব আৰু চব পাহাৰ ৰাস্তা এতিয়া আমি ঠাণ্ডা এটা খালোঁ ঠাণ্ডা মানে এপল জুচ সেইটো ঠাণ্ডা নাছিলে এতিয়া কাৰণ সৰু দোকান হয় ফ্ৰিজ নাছিলে আৰু এইটো 20 টকা 10 টকীয়া আমাৰ অসমততো এইটো 10 টকা লৈ এইটো 20 টকা লৈছে পাহাৰত বহুত দাম তো গাইছ এতিয়া সময় হৈ গ'ল অলম'ষ্ট 11:15 তো আমি অলপ ভোক লাগিছিলে তো সেইটো কাৰণে আমি ল'লোঁ বিস্কুট পাৰ্লেজি আৰু নমকিন তো আৰু ৰাস্তা আপোনালোকে দেখি পাইছে কিমান আপত আছে পুৰা তো গাইছ আমি আপটো আহিলোঁহে আৰু এটা বৰ্ড পালোঁ য'ত লিখা আছে বদ্ৰীনাথ 11 কিলোমিটাৰ তো আজি আমাৰ পুৰা 4টা ধাম কমপ্লিট হৈ যাব 3টা ধাম আগতে কমপ্লিট কৰি থৈছোঁ আৰু আজি আমি 4 নম্বৰ ধামটো আমাৰ যোনটো বদ্ৰীনাথ তো সেইটো আমি আজি কমপ্লিট হৈ যাব আজি দৰ্শন কৰিব পাৰিমনে তো ইয়াৰ পৰা 11 কিলোমিটাৰ আছে কমেও এতিয়া সময় হৈ গ'ল অলম'ষ্ট 12টা হৈ গ'ল ডাইৰেক্ট তো 12টা এতিয়ালৈকে বাজি গ'ল আৰু 11 কিলোমিটাৰ পূৰা আমাৰ ঘৰৰ পৰা সোণাইলৈকে তো 11 কিলোমিটাৰ আমাক কমেও 3 ঘণ্টামান লাগিব কাৰণ পূৰা আপ আছে সেইপিনে আপত ৰাস্তা দেখি পাইছে আপোনালোকে চাগে তো ইয়াৰ পৰা এতিয়া ওলাওঁ কাৰণ হোটেল না 12টা বাজি গ'ল পূৰা ভোক লাগিছে আৰু ইমান পইচা নাই যে ভাল হোটেলত খাম বুলি এতিয়া এটা চেষ্টা কম দামী এটা হোটেল চাব লাগিব তাৰপিছত আৰু তাতে খানা খাব লাগিব তো লগ পাম অলপ পাছত তো গাইছ এতিয়া সময় হৈ গ'ল দিনৰ 1:11 তো আমি ৰখিছিলোঁ হনুমান জয়ন্তী তো তাতে হনুমান মন্দিৰ আছে
তো তাতে আমি খানা খাই ল'লোঁ। তো আমাৰ এজনৰ হাফ প্লেটকৈ খালোঁ, 100 টকাকৈ ল'লোঁ। গাইছ ইয়াতে দাম আপোনালোকে পাহাৰত যিমান ওপৰত গৈ থাকিব সিমান দাম পাব। পানী বটল এটা 40 টকা 50 টকা। আইচক্ৰীম আৰু এতিয়া আইচক্ৰীমটোতো কেতিয়াবা ৰ'দ দিয়ে, কেতিয়াবা পূৰা ঠাণ্ডা হৈ যায়। তো অলপ আগতে ৰ'দ দি আছিলে পূৰা, তো আইচক্ৰীম খাবলৈ মন গৈছিলে। এইখিনিতে আকৌ বতৰ ঠাণ্ডা হৈ থাকিলে আৰু বৰষুণ দিব পাৰে। আৰু চাব পাৰে আপোনালোক বতৰ কেনেকুৱা কৰি থৈছে। তো আৰু এতিয়া কমেও 11 কিলোমিটাৰ বাকী আছে, আৰু 11 কিলোমিটাৰ কেনেকৈ যাম এতিয়া ভাবি আছোঁ। কাৰণ মোৰ শ্লিপিং বেগো টিকি আছে, আৰু ৰেইনকোটটো শ্লিপিং বেগটোতো চুলকালত বান্ধি দিম। আৰু গাইছ তলৰ ৰাস্তাবিলাক দেখি পাইছেনে আপোনালোকে? আৰু আমাক যাব লাগে পূৰা আপত, এনেকৈ ঘূৰি পিনে একদম পূৰা আপত যাব লাগে। তো এতিয়া বাচি গৈছে বদ্ৰীনাথ কমেও 8 কিলোমিটাৰ, আৰু সময় হৈ গ'ল 2:30। পূৰা কাটি 2:30 হৈছে, 2:30 হৈছে এতিয়া। তো আমি আজি পাম নাই, সেইটো কাৰণে চিন্তা আমাৰ হৈছে। ৰাতি হ'লেও মানে যেনে তেনে গৈ পাব লাগিব, মানে সাহস এটা গোটাই আছোঁ। তো আমি আজি পামেই বুলি। তো আজি বদ্ৰীনাথ যদি আমাৰ গৈ পাই যাওঁ, তো 4টা ধাম পূৰা কমপ্লিট হৈ যাব। 4টা ধাম চাইকেলেৰে কমপ্লিট কৰি দিম। মানে শুনি পিনে ভাল লাগিছে, আৰু গৈ কিমান ভাল লাগিব। তো এতিয়া ইয়াৰ পৰা ওলাম আমি। এতিয়া ছাঁত অলপমান ছাঁ জেগা আছে, তাতে আমি ৰখিছোঁ। চাইকেলবিলাক অলপ ৰ'দ পাইছে, তো ইয়াতে ৰখি আছোঁ। দুইজনে বহি আছে। কি হ'ল? ৰাস্তা ডিছকাছ হৈছে নেকি? মোবাইল ঘূৰা নহ'লে ভাঙি এইটো কি ষ্টাইল? তেৰি চাইকেল পৰিবলৈ। তো গাইছ আমি ইয়াৰ পৰা এতিয়া ওলাম অলপ পাছত। তো গাইছ আমি পাইতো গৈছিলোঁ বদ্ৰীনাথ। তো আমি থকা ব্যৱস্থাটো কৰিব লাগিব, ট্ৰেইন লগাবলৈ জেগা বিচাৰি আছোঁ। এতিয়া মানা ৰ'দত গৈ আছোঁ। তো মানা গাঁও আজিতো নাপাম চাগে, তো তাৰ আগতে আমাক দৰ্শনো কৰিব লাগিব। তো কালি ওলাম মানাৰ কাৰণে, আৰু বসুন্ধৰাত যাম চাগে। তো ট্ৰেইন লগাই পিনে দৰ্শন কৰিব যাম। ট্ৰেইন লগোৱাৰ পাছত লগ পাম আপোনালোকক। তো গাইছ ফাইনেলি আমি ট্ৰেইন লগাবলৈ জেগা পালোঁ। তো আমি ৰাস্তাত আহিছিলোঁ মানা গাঁৱত 1 কিলোমিটাৰ বাকী আছিলে মানা গাঁও পাবলৈ। তো তাৰ আগতে আৰ্মি কেম্প এটা আছিলে। আৰ্মি কেম্পৰ মানে আৰ্মিকেইটা আমাক সুধিলোঁ ক'ৰ পৰা আহিছা, ক'ৰ পৰা নাই। তো আমি ক'লোঁ অসম শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। তো ক'লে যে আমি তেজপুৰত 3-4 বছৰ তাতে ডিউটি কৰিছোঁ। তো আমাক কৈছিলে ক'লে যে জেগা অলপ আছে, ট্ৰেইন লগাই থাকিব পাৰিবা। তো ৰাতিপুৱা 7 জল্দি ল'ব লাগিব, কাৰণ 8টাত সিহঁতৰ যোনটো টিম থাকে গোটেই চবেই আহিব। তো আমি ইয়াতে টেনশ্যন লগাই ল'লোঁ। ইয়াতে কিবা বনাব চাগে আৰ্মিকেইটাই। তো আমি ইয়াতে টেনশ্যন লগাই ল'লোঁ। এইটো আমাৰ ট্ৰেইন, আমাৰ 2টা ট্ৰেইন। এইটো সৌৰভ ভাইয়াৰ, এইটো বিকাশ ভাইয়াৰ। তো এতিয়া আমি যাওঁ দৰ্শন কৰিবলৈ। গা পা ধুম তাতে আৰু দৰ্শন কৰিম, কাৰণ ৰাতিপুৱা কালিও গা ধুই নাই, আজিও গা নুধুলোঁ। আৰু আজি আমাৰ বদ্ৰীনাথটো পাই গ'লোঁ, আৰু এইখিনি ইয়াৰ পৰা 1 কিলোমিটাৰ আছে তাত। তো তাত গৈ পিনে আৰু আমাৰ দৰ্শন যদি হৈ যায়, আজি 61 ডেজ হ'ব। পূৰা 4টা ধাম কমপ্লিট 61 ডেজত। তো লগ পাম অলপ পাছত। এতিয়া আমি বদ্ৰীনাথ, আৰু পূৰা আপোনালোক চাব পাৰে কিমান ভিৰ লাগি আছে। আৰু এতিয়া দৰ্শন নাই হোৱা চাগে, আৰু এইটো মন্দিৰটো এতিয়া যাম আমি গৰম কুণ্ডত। আমি গা পা ধুই ল'ম। গা পা ধুই পিনে আৰু তাৰপিছত ৰাতি 8টা বজালৈকে থাকিব লাগিব কিবা এটা কাৰণে, কাৰণ তো দৰ্শন নকৰোঁ। তো এতিয়া আপোনালোকক অলপ চিনেমেটিক কৰাম। তো লগ পাম অলপ পাছত। তো গাইছ আমি মন্দিৰত এণ্ট্ৰি কৰিলোঁ, আৰু জোতা চোতা খুলি ল'লোঁ। খালী ভৰি তেতিয়া আমি কুণ্ডত যাম, গৰম কুণ্ড। তো ইয়াত গৰম পানী পোৱাই, তো ইয়াতে আমি গা ধুই ল'ম। আৰু মন্দিৰৰ ভিতৰত দৰ্শন কৰি 8টা বজাত তো গা ধুই লওঁ। তো গাইছ আমাৰ গৰম কুণ্ডতো গা পা ধোৱা হৈ গ'ল। তো পূৰা গৰম আছিলে, বহুত है ना विकास भैया? कितना मजा आया? मजा आ गया यार, मजा आ गया। नहा के बहुत मजा आया ना? सारी जितनी थकान थी सब गायब हो गई, पूरा गायब हो गया। पहले कैसा लग रहा था इतना गर्म पानी? जब मैं यहाँ पे पहुँचा था वैन का हालत ख़राब हो गई थी। अभी बहुत मजा आया ना लास्ट में?
গৰম পুৰা আছিলে তো অলপ দেৰি 20 সেকেন্ড আৰু মোৰ ভৰি অলপ ছাল গুচিছে গৰমত অলপ বেছি ছালটো গুচিছে তো এতিয়া আমি যাম প্ৰসাদ লৈ কিনে আৰু ভিতৰলৈ দৰ্শন কৰিবলৈ তো গাইছ আমি এতিয়া গা পা ধুই পিনে পুৰা লাইনত লাগি আছোঁ আৰু মন্দিৰটোতো সেইটো আৰু লাইন কিমান দীঘল আপোনালোকে চাব পাৰিব তো এতিয়া দৰ্শন কমে 1 ঘণ্টা লাগি যাব পাৰে তো বহুত দীঘলীয়া লাইন কমেও 2.5 ঘণ্টা আমি তাৰ আগতে প্ৰসাদ লৈছিলোঁ প্ৰসাদ ঘৰৰ কাৰণে তাৰপিছত আৰু লক্ষ্মী মাৰ হেৰি পূজাৰ কাৰণে তো এইকেইটা মিলাই পিনে 200 টকা ল'লে ঠকিবলৈ ইয়াত একদম মানুহ বহুত আপোনালোক চাব পাৰিব কিমানত বিকি আছে নাই হৈ যায়গা এতিয়া দৰ্শন কৰিবলৈ সোমাম বদ্ৰীনাথ এইটো আপোনালোক চাব পাৰে সেইটো হয় বদ্ৰীনাথ আৰু এইপিনে ভিৰ লাগি আছে আৰু এইফালে জাম কিমান লাগি আছে চাব পাৰে আপোনালোকে এতিয়া ভিতৰত মোবাইল নিব নোৱাৰোঁ ভিতৰত আপোনালোকক দৰ্শন কৰাব নোৱাৰোঁ কাৰণ আপোনালোক ভিৰ চাব পাৰে কিমান ভিৰ লাগি আছে আৰু এইফালে লাইনটো 2 কিলোমিটাৰ লাগে তো লগ পাম অলপ পাছত আমাৰ দৰ্শনটো কৰা হৈ গ'ল গাইছ ইমান ভিৰ আৰু কিমান ঠেলা ঠেলি আপোনালোক চাব পাৰিব মাজতে লাইনৰ মাজত কাজিয়া হৈ যায় এইটো পুৰা লাগি গৈছে সেইপিনে জানো কেনেকুৱা হৈ আছে আমাৰ দৰ্শন কৰা হৈ গ'ল উঠিম আৰু তাৰপৰা ঘূৰি যাব লাগিব বসুন্ধৰা যাম বৰষুণ আপোনালোক চাব পাৰে পানী ত্ৰিপালত পৰা ভৰ্তি হৈছে এতিয়া বৰষুণ পুৰা স্পীড আহিছে পুৰা আমাৰ অলপ খানা খাম আৰু তো গাইছ আমি এতিয়া আহি পালোঁ আমাৰ টেণ্টত আমাৰ টেণ্টকেইটা পুৰা আছে আন্ধাৰৰ কাৰণে দেখি পোৱা নাই ভালকৈ এইকেইটা তো আমাৰ বদ্ৰীনাথ দৰ্শনটো হৈ গ'ল আজি পুৰা ভাল লাগিছে মনটো কাৰণ আজি পুৰা 3000 কিলোমিটাৰ কমপ্লিট হৈ গ'ল তো আমাৰ 4টা ধাম আছিলে 4টা ধাম কমপ্লিট হৈ গ'ল পুৰা 61 ডেইজ মানে 61 দিন তো 2 মাহ 1 দিন তো আমাৰ পুৰা সপোন যোনটো আছিলে 4 ধামৰ পুৰা কমপ্লিট হৈ গ'ল তো মনটো আজি বহুত ভাল লাগিছে তো আজি আমি ইয়াতে ষ্টে কৰিম কাৰণ এইটো আৰ্মি কেম্প হয় এইপিনে দেখুওৱা নাই ভালকৈ লাইট অলপ দেখাইছে এইটো আৰ্মি কেম্প হয় বহুত ডাঙৰ আছে ইপিনেও আছে তাৰপিছত আৰু 1 কিলোমিটাৰমান আছে মানাগাঁও কালি যাম আমি তো আজি এনেকুৱা এখন কৰিব ধুনীয়াকৈ কালি আৰু বদ্ৰীনাথ যাবলৈ নাই তো কালি মানাগাঁও যাওঁ মানাগাঁৱৰ পৰা বসুন্ধৰা যাব পাৰোঁ নাযাব পাৰোঁ তাৰপিছত কথা নাই কাৰণ যেতিয়া ফেমিলি আহিব তেওঁ থাকিব লাগিব তো আৰু ওচৰতহে যাব চাগে তো সিহঁতৰ লগতে তাৰ লগতে যাব লাগিব আমি 3টা তো সঞ্জীৱো নাযাওঁ বুলি কৈছিলে তো চাই লওঁ ৰাতিপুৱা কি হয় কি নাই তাৰপিছত আৰু সেই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই বাই গুড নাইট